হৈ গ'ল নমস্কাৰ ফ্ৰেণ্ড, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এয়া হৈছে মোৰ বিটৰ গছ, দেখিছেনে? দাদাই আনি দিছিলে বিটৰ পকে, তো মই ইয়াতে এইটোত মানে ৰুই দিছিলোঁ। তো মোৰ বিটবোৰ নাগাজিলে, কিন্তু এতিয়া গাজিছে কেইটামান পুলিহে, কিন্তু বহুত দিন হ'ল মানে ডাঙৰ হোৱা নাই। তো আজি এইখিনিতে মই অলপমান যত্ন ল'ম বুলি ইয়াতে যতন ল'ম মানে পানী সদায় দিওঁ, তথাপি পৰা নাই, নাজানো কিয়। আজি মই ইয়াতে অকণমান গোবৰ দিম। এতিয়া মই যাম বাৰীত গোবৰ আনিব। তো বলক আমি বাৰীলৈ যাওঁ গোবৰ আনিব। এয়া মই গোবৰ আনিব আছোঁ বাৰীলৈ। এইপিনে আমাৰ গোবৰৰ মানটো বেছি কেঁচা গোবৰ নিব নোৱাৰোঁ ন, পুৰণা গোবৰ নিব লাগিব। ফ্ৰেণ্ড, মোৰ গোবৰ হৈ যাব। এয়া एक फ्राइड राइस बनाई আছে ইয়া। ফ্রাইড রাইস খাই লও গরম গরম। এফালে আপোনালোকক এটা বস্তু দেখাই আছোঁ। আমাৰ অহৰ কাটিছে, অহৰ আমাৰ আপেল বগৰী জোপা এজোপা। কাৰ কাৰ আছে এইটো বগৰী জনাবচোন কমেণ্ট কৰি। আৰু সিদিনা জানেনে, ছাগলী আহি ইমান খাই পেলাইছে, মানে বগৰী ছিঙি পেলাইছে। এইটো এটা আছে। এইটো মই খাই দিম, মিঠা হয় বহুত। আৰু এফালে এটা বস্তু দেখাই আছোঁ, মানে মায়ে নহ'লে গালি দিব। এইফালে মায়ে গাখীৰ খিৰাই আছে।